প্ৰচাৰৰ মাজতে আমাৰ বুথ কমিটি আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ লগত কথা পাতিছোঁ। জানুৱাৰী মাহৰ পৰা কিছুমান কাম দিয়া আছিলে আৰু এই কামবিলাক তেখেতসকলে কমপ্লিট কৰিব পাৰিছেনে নাই এইবিলাক মই ৰিভিউ কৰিছোঁ। এতিয়ালৈকে প্ৰায় 14টা সমষ্টি ৰিভিউ হৈ গ'ল আৰু 3টা সমষ্টি আজি আছে। আৰু য'ত য'ত গৈছোঁ দেখিলোঁ যে কোনো এটা সমষ্টি নাই য'ত আমাৰ 7,000তকৈ কম ফেমিলি আছে। চবতো 7,000তকৈ বেছি ফেমিলি আমাৰ আছে আৰু 7,000 ফেমিলি থকা মানে তাত আমাৰ 21,000 ভোট থকা। গতিকে 40টা সমষ্টিত 7,000ৰ কম ফেমিলি থকা আমাৰ কোনো সমষ্টিয়ে নাই। তো সেইকাৰণে এইবাৰ নিশ্চিত হৈছে যে আমাৰ এবছলুট মেজৰিটি লৈ পেলাই আমি চৰকাৰ বনাম। আৰু শ্ৰীৰামপুৰ সমষ্টি যোৱা জুন মাহত আমাৰ যিটো লাষ্ট ছাৰ্ভে আছিলে তেতিয়াই আমি বহুত ভোটত জিকি আছোঁ আৰু এইকেইদিন আমাৰ ৱৰ্কাৰবিলাকে আমাৰ নেতা কৰ্মীসকলে বহুত জইনিং কৰে আছে। গতিকে শ্ৰীৰামপুৰ সমষ্টি বহুত ভোটৰ ব্যৱধানত এইবাৰ UPPL দলে জিকি আছে। উইলছন হাজদা ডাঙৰীয়া জিকি আছে, এইটো নিশ্চিত হৈছে। নকওঁ আৰু কোনো ডিষ্ট্ৰিক্ট বুলি এতিয়া নকওঁ, কিন্তু আপোনালোকে ধৰি লওক মানে মেজিক নাম্বাৰৰ বহুত ওপৰত মানে পাই পেলাই আমি চৰকাৰ গঠন কৰিম।